প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেল বিশালন বিশ্ব ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মানে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু মানে আজি আমি গৈছোঁ মানে পানী দেখাবলৈ আপোনালোকক মানে বানপানী কেনেকুৱা কি আমাৰ ইয়াত আৰু মানে অলপমান বেলেগ টাইপৰ ভিডিঅ' বনাম আজি আৰু আপোনালোককো দেখাম আৰু আমিও চাম আৰু এইটো মই বৰ্তমান আছোঁ ৰাস্তাত আৰু এইটো হৈছে আমাৰ ৰাস্তা কিন্তু আগতে মানে যোৱা বছৰো মানে উঠি পানী এই ৰাস্তাটো মানে একাঠুমান পানী হৈছে কিন্তু মানে এইবাৰ মানে নহ'লাক মানে ৰাস্তাটো ওখ কৰিছে না আপোনালোকক কৈছোঁ আগতে আৰু মানে চটলতো এইবাৰ নুঠলাক মানে কিয় নুঠলাক আপোনালোকক বাৰু ইয়াৰ নেক্সট ভিডিঅ'ত মানে ইয়াৰ মানে এটা কাৰণ আছে গাইছ সেইটো কাৰণে কৈছোঁ আৰু মানে আমাৰ ইয়াত মানে বহুত মানে ভয়ংকৰ পানী হৈছে গাইছ আমাৰ এইখিনি জেগাৰ বাহিৰে মানে বাকী চবতে মানে একদম ভয়ংকৰ পানী হৈছে মানে মথাউৰি নিৰ্মাণ নকৰলাক গাইছ এইবাৰ মানে মথাউৰি নাবনালাক সেইকাৰণে মানে এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে গাইছ আপোনালোক গোটেই চেষ্টা কৰিম বাৰু আৰু ইফালে এতিয়া যাওঁ পানী চাবা তে বলক আজিৰ ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ আমি পানী চাবা যাই আছোঁ আৰু এতিয়া মানে অলপমান পানী দি আহিলোঁ না আৰু সেইকাৰণে মানে চব যি শব্দ উঠিছে চাইকেলৰ আৰু এতিয়া যাওঁ যাই পেলাই আপোনালোকক দেখাই আছোঁ তাৰমানে আমি পুৰণ চকৰি ডাবচুপা আহিব গৈছোঁ আৰু এইফালে এয়া চাওক আপোনালোকে পুৰা একদম পানী আৰু এইফালে এয়া চাওক আপোনালোকে পুৰা একদম কষ্ট কৰি ভিডিঅ' বনাইছোঁ আপোনালোকে অলপমান মানে মৰম দিব গাইছ আৰু এইফালে এয়া চাওক পুৰা একদম দেখছি একদম এই ক'বাক লগি আৰু এইফালেতো ক'বাই নেকি গাইছ একদম মানে আঁঠু পাৰ হৈ যায় একদম কঁকালক লগি সিভাগে বাৰু ইটা নাযাওঁ মানে চাইকেল লৈ আছোঁ না সিভাগে নাযাওঁ অলপ আগক লগি যাওঁ ৰ'ব গাইছ আগত যাই দেখাই আছোঁ আপোনালোকক পুৰা একদম গাইছ বলক গাইছ দেখছি গাইছ এই চাওক এই দেখছি না টানবাই নৰি একদম গাইছ চাকে কৈছোঁ আপোনালোকে টানবাই নৰি পানী টেংকি চাইকেল মানে টানবাই নৰি গাইছ নিবা নৰা আন পৰিস্থিতি গাইছ একদম দেখছি মানে নিবা নৰি দিয়ক গাইছ চাইকেল মানে চাইকেলখন বয়া হ'ব গাইছ নিবা নৰি গাইছ ইবাগে নাযাওঁ আৰু গাইছ এইদম চাইকেলখন মানে বয়া হৈ যাব এইখিনি এলাখান মানে এৰি যাব গাইছে এলাখান এৰি যাব মানে এইফালে তেৰি পানী সোমালে মানে এলাখান ভাঙি যায় বলচল আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ একদম জুম কৰি দেখাই দিছোঁ আপোনালোকক অলপমান পুৰা একদম চাৰিওফালে পানী ইয়া চাওক আপোনালোকে এই চাওক দেখছি গাইছ ইয়া একদম পুৰা আৰু ইফালেতো একদম কপাই নেকি গাইছ একদম কওক আৰু আপোনালোকক ক'লোৱে আৰু ইফালে ইছে কিবা কবি নেকি কিন্তু ইফালে মানে আজি ৰ'দ দিছে গাইছ কি হ'ব গাইছ একদম ৰ'দ দি দিছে একদম দেখছি এই চাওক আকাশ চাকা একদম নীলা গৈছে বৰষুণ নাহে নেকি আৰু মানে পানীটো আৰু কম দিয়ে সোনকালে আৰু মানে আমাৰো মানে পৰীক্ষা আছিল পৰহি কিন্তু মানে পৰীক্ষাটো পাছত দিয়ক গাইছ বানপানীৰ কাৰণে আৰু ইফালে চাওক পুৰা একদম কি কম আৰু গাইছ এতিয়া মানে সেউজীয়া আছোঁ নটৰক হাইৱেষ্ট মানে নটৰত পানী হৈছে গাইছ যি ধাৰ আপোনালোকে দেখি আছে পাই মোবাইলত আপোনালোকক তাকে যাই দেখাই আছোঁ ৰ'ব গাইছ যি ধাৰ হৈছে তাকে যাই দেখাই আছোঁ গাইছ বলক মানে আমি নটৰক যাই আছোঁ আৰু ইফালেদি যাম সিভাগে মানে যাব নোৱাৰি একদম পানীয়ে পানী আৰু মানে চাইকেলখন টানব নোৱাৰি আপোনালোকক ক'লোৱে এতিয়া নটৰক পুৰা যাই আছোঁ আৰু ইফালে ই চাইকেল চলি আছে আৰু ইফালে মই এইখন লৈ মানে যাই আছোঁ বলক গাইছ আৰু ইফালে চাওক পানীয়ে পানী গাইছ আৰু এতিয়া আমি নস্ত্ৰ আহিবাই গৈছোঁ আৰু নস্ত্ৰত যেয়া দেখিছে আপোনালোকে পুৰা একদম পানীয়ে পানী আপোনালোকক অলপমান ধাৰ দেখাই আছোঁ আৰু নস্ত্ৰ আশ্ৰমৰ মানে ভিতৰত পানী সোমোৱা নাই বাৰু আৰু মানে এইটো মেইন পথ আৰু এই ৰাস্তাটোৰ ওপৰেদি মানে এনেকৈ পানী বাগৰিছে আৰু এই দেখিছে আপোনালোকে কেনেকুৱা ধাৰ মানে যাবই নোৱাৰি আৰু সিফালে নাযাওঁ বাৰু আৰু এইখিনি আপোনালোকক দেখালোঁ কেনেকুৱা কি মানে সবাৰ খোলা আহি পাইছোঁ আৰু সবাৰ খোলাটো মানে এনেকুৱাকৈ মানে পানী হৈছে এয়া চাওক আপোনালোকে পুৰা এইটো মানে পানী হৈছে আৰু এইটো হৈছে মন্দিৰ আৰু মানে বেছি হোৱা নাই বাৰু ইয়াত আৰু ইফালে আমি এতিয়া ইফালে গৈ আছোঁ আৰু ইফালে চাইকেলে চক গাইছ একদম কৈছিলোঁ না আপোনালোকক মানে বেয়া হ'ব বুলি বেয়া হৈছে গাইছ খুলিব লগা হৈছে এলাখান খুলি ঠিক কৰিব লাগিব ৰ'ব গাইছ এতিয়া বেয়া হৈছে আৰু এইটো হৈছে মেডিকেল যোৱা ৰাস্তা আৰু মেডিকেল যোৱা ৰাস্তাটোত এনেকুৱা মানে পৰিৱেশ আৰু এতিয়া আমি মানে বিখ্যাত দলংখন আহি পাই গৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু ইফালে ইয়াৰ চব গাইছ বিখ্যাত দলংখন আহি পাই গৈছোঁ কিন্তু ইয়াতে মানে ৰিক্স নাই গাইছ নামবা লাগব আৰু ইফালে ঠাচ দেখছি গাইছে চক ধাৰ মই কৈছিলোঁ না ইয়াতে মানে কেনেকুৱা পানী হয় আৰু ইফালে এয়া চাওক পুৰা একদম ধাৰ দেখছি গাইছে চাওক ধাৰ পুৰা কেমেৰাত অলপমান সেই দেখিব পাৰে এয়া চাওক দেখছি আৰু ইফালে মেটকা ভৰ্তি গাইছে মেডিকেলৰ ৰাস্তা আৰু এইখন হৈছে মেডিকেল আৰু মেডিকেলৰ ভিতৰত মানে বহুত বেয়া অৱস্থা বুলি গম পাইছোঁ আৰু মানে একদম ভিতৰত মানে পানী উঠিছে আৰু মানে অহা যোৱা কৰিবলৈ অলপমান অসুবিধাও দৰ্জা মাৰা আছে গাইছ দেখবাই নললোঁ দিয়ক গাইছ এই ভিতৰৰ পৰা ফটো এটা মই আপোনালোকক দেখাই দিম দিয়ক অলপমান পিছত আৰু এতিয়া মানে যাই থাকোঁ আকলৈকে আৰু ইফালে দেখছি গাইছ পানী পানী আমি মেডিকেল পাৰ হৈ আহি পাইছোঁ আৰু এইখিনিত মানে আমি শংকৰদেৱৰ আগৰ মানে ৰাস্তাটোত আছোঁ আৰু এতিয়া মানে এইখন চাইকেল আৰু চাইকেলৰ অৱস্থা চাওক আপোনালোকে গাইছে দেখছি গাইছ আৰু ইফালে একদম পানী পানী আৰু স্কুলখন আপোনালোকক দেখাইছোঁ আমাৰ স্কুলখন যাওঁতে আপোনালোকক দেখাইছোঁ না আমাৰ স্কুল আহি পাই গৈছোঁ আৰু এইখন হৈছে সৰ্থেবাৰী ল'ৰা স্কুল আপোনালোকে জানে মই আপোনালোকক দেখাইছোঁ আৰু ইফালে গোটেই একদম পানী পানী হৈ গৈছে আৰু ইয়াৰ চাওক আপোনালোকে পুৰা একদম চাৰিওফালে পানী পানী আৰু আকাশ চাওক গাইছ
আৰু এইখান হৈছে আমাৰ স্কুল আৰু আজিৰ ভিডিঅ'টো এইখিনি নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি